Hello everyone, good morning. আজি নেক্সট ডে হয়। মই জানেনে দৌৰাম দিবলৈ ভাবিছিলোঁ সাৰ পাম বুলি, কিন্তু সাৰে নাপালোঁ জানেনে। এতিয়া জাষ্ট অলপ আগত উঠি আহিছোঁ। এতিয়া দেখিছোঁ শ্ৰাদ্ধ হৈ আছে, নৱবৰ্ষৰ শ্ৰাদ্ধ। তো তাত দেখামগৈ বলক। লাগিছে ক'ব, এইবিলাক ফুলবিলাক চব কাটি দিয়া হ'ল পায়। এইখিনি বনাব, পকা কৰিব। সেইটো ডাঙৰ মামাৰ ৰুম, এই মাজৰটো এটা গেষ্ট ৰুম, এইটো এনেই আলহী চালহী বহিবলৈ সেইবিলাকৰ। সেইটো সৰু মামাৰ ৰুম, ইটো আইতাৰ ৰুম, তেনেকৈ আৰু। ফুলবিলাক ইমান ধুনীয়া লাগিছে ন। ৱালখনৰ পিছফালে যে দেখিছে, ইয়াত মস্ত ডাঙৰ বাগান এখন আছে। কিছু ঠাণ্ডা ইয়াত জানেনে। হাতী ওলাই বোলে এটা টাইমত। মোক আগতে পাপাই কোৱা মনত আছে আৰু, হাতী ওলাই বুলি। অ' মাই গড, বেয়া ভয় লাগে কিন্তু দেই। পাৰ হৈ যদি গুচি হাতীটো বহুতে বগা হৈ আছে চোন, ইমান কুঁৱলী। মই গা চা ধোৱাই নাই, এতিয়া ডাইৰেক্ট গা চা ধুই আৰু এটা কি আৰু এটা ড্ৰেছ পিন্ধিম আৰু। প্ৰথম ড্ৰেছটো পিন্ধিম কুৰ্তি আৰু লেগিংছ, তাৰপিছতহে চেলাৰযোৰ পিন্ধিম আৰু। এভৰিৱান, এতিয়া মাহী ঘৰৰ পৰা আহিছোঁ আৰু গা চা ধুই ৰেডি। আজি বতৰটো বহুত বেয়া জানেনে, অকণমানো ৰ'দ নাই। মই কিন্তু এতিয়া চুৱেটাৰ এটা পিন্ধা নাই, মই চুৱেটাৰ পিন্ধিবলৈ মায়ে গালি পাৰি আছে। মাহী ঘৰতে ব্ৰেকফাষ্ট চেকফাষ্ট কৰিলোঁ, গা পা ধুই ৰেডি একদম চিম্পুলকৈ আৰু কুৰ্তা আৰু এনেকৈ লেগিংছ পিন্ধিছোঁ। অকণমান পাছতহে পিন্ধিম আৰু মেইন কাপোৰযোৰ। সেইযোৰ চাদৰ মেখেলা নহয় আৰু। বহুতে আকৌ ভাবে নহয় মেইন কাপোৰ বুলি ক'লে চাদৰ মেখেলা, কিন্তু চাদৰ মেখেলা নহয় দেই, এনেই আৰু চেলোৱাৰ এনেকৈ ড্ৰেছ এটা লৈছিলোঁ, সেইটোৱেই। তাৰপিছত সেয়াই আৰু। এতিয়া অকণমান আইতাৰ ঘৰলৈ আহিছোঁ, যাম আৰু অলপ পাছত। ইমান ঠাণ্ডা লাগিছে। গুৰুৰ সমতে প্ৰকাশ কৰে সভা স্বস্থটো উন্নতিবৰ্ধন কৰি নিবেশ নে কিবা জয় ৰাম বোলা, জয় ৰাম বোলা, হেল্ল' এভৰিৱান, এতিয়া আমাৰ লগুণজনী ষ্টাৰ্ট হৈ গৈছে। মই অলপ অলপ ক্লিপকৈ আপোনালোকক দেখাই যাম দেই। বান্দৰটো এইফালে উঠিছে চাব ন, পাৰিলে উঠাই ইফালে। হেল্ল' এভৰিৱান, আন্ধাৰে মন্ধাৰে মই ভিতৰ পালোহি জানেনে। এতিয়া পানী তোলা কাম হ'ব, পানী তোলা কাৰ্য আপোনালোকক দেখাই থাকিম, চাই থাকিব। ৰাম কৃষ্ণ যাত্ৰা মংগলে হৰি মূল বয়াছে কদমৰ তলে ৰাম কৃষ্ণ দূৰৈকৈ পুখুৰী সঁচাকৈ বহুত দূৰ কৃষ্ণ দূৰৈকৈ পুখুৰী ৰাম কৃষ্ণ কদমৰ তলে পানীটো গোটেইটো পেলাই নিদিবা অকণমান লাই হালে
শুক্ল পক্ষ পোহৰত লাই হালে জালে শুক্ল পক্ষ পোহৰত লফাহালে জালে শুক্ল পক্ষ পোহৰত লফাহালে জালে শুক্ল পক্ষ পোহৰত মবে বাহে ললে খাওঁহে শুক্ল পক্ষ পোহৰত কৃষ্ণ পক্ষ জোনাক আন্ধাৰত দৈয়ে পানী তোলে বেগে তৰা পানী তোলে বেগে তৰা তৰ কালি নাই ঘৰত মানুহ হ'ব দুজনে দিয়ে দিছো হ'ব ইয়াত দি দিয়া তুমি ওপৰ না কি ইয়াত দে মাকে পঠাই দিয়া বেৰে মাহৰ ফটোটা দিবা সেইটো কপিছে হেনো
কি মই এইটো চাই যাব লাগে আচ্ছা কৈ দিয়ক এওঁলোক চাইড নহয় লাভ নাই এওঁলোক চাইড নহয় মা অ মা এইফালে আহিবলৈ কৈছে এইফালে আহিবলৈ কৈছে ফটো কৰিব কাৰণে মানে ইয়াৰ পৰা দি দিম এনেকৈ দি তেল দিয়া তিনিবাৰ ওপৰলৈ পিছলৈ এনেকৈ তিনিবাৰ দি দিয়া এতিয়া মাহে ফুট দিয়া এনেকৈ হাতেৰে দিয়া অকমান গায়ে চাই গৈ দে হালধি ভৰিয়ে চৰিয়ে গোটেই মহাৰি দে আৰু নালাগে ঠাণ্ডা ভৰিটো ধোৱা বলা ধৰ বহুত ঠাণ্ডা লাগিছে আশীৰ্বাদ দিয়ে নুশুনিলো আমি এখন মইহে ৰাখিব লাগিছিলে দেখা কেনেকৈ খাবলৈ গ'লি তুমি জেবিত কৰি আছা নেকি তুমি কি কৰি আছা মই হেৰি কৰি আছোঁ মই এবাৰ ল'মেই মাষ্টাৰ্ছত মই প্ৰিপেৰেশ্যন কৰি আছোঁ ক'ত ল'বা হেৰি জেবিতে ল'ম মোৰো আছামিজে আছিলে জেবি নিউ ছেশ্যনটো কেতিয়া জুলাইত হ'ব নেকি হয় নাই জুলাই নে এতিয়া জানুৱাৰী অঁ অঁ তোমাৰ ঘৰ ইয়াত ক'ত থকা আমগুৰি আমগুৰিৰ পৰা আহিছা থাকিবা নেকি আজি যাম এতিয়া খালা ভোজত আহিবানে বুজাত চাই লওঁচোন কি হয় আহিবা লগ পাম নামটো কি তোমাৰ মনশ্বেতা তোমাৰ
মোৰ অংকিতা ঘৰত চুমি বুলিয়ে মাতে বাৰু। চুমু চুমি চুমি আচ্ছা মোৰ যে নাম ধেৰ মই সেইকাৰণে কোৱাই নাই ঘৰৰ নামকেইটা তুমি থাকা ক'ত থাকা? যোৰহাটত এনেই একে লগৰে হ'ম নেকি জানো ধৰিব মানে এই লগৰে হ'ম চাগে এই ডিগ্ৰী কোন হেৰিত কমপ্লিট কৰিছে? 19ত 19ত। অঁ মই 22। ভিডিঅ' কৰি দিয়া। আপুনি নখ লগাই দিলে দেই নখ লগাই দিলে এভৰিৱান এই জাষ্ট খাই মেলি আহি মাহীৰ ৰুমত বহি আছোঁহি এনেকুৱা ভাগৰ লাগিছে জানেনে আৰু খোৱা আইটেমবিলাক মানে দেখুওৱা নাই আৰু কিনো দেখাম খোৱা আইটেমবিলাক তাৰপিছতে আৰু মোৰ তেনেকৈ মোৰ লাজো লাগিলে খোৱা আইটেমবিলাক দেখাবলৈ চ' মায়ে মই খালোঁগৈ চবেই খালেগৈ বাৰু আমাৰ কিছুমান মানুহ গৈছে কিছুমান আহিব সেই আৰু ৰিলেশ্যনৰ মানুহ কিছুমানক লগ পালোঁ তেওঁলোকৰ লগত কথা পাতিলোঁ এজ ইউজুৱেল তাৰপিছতে আমাৰ এতিয়া বাকী মানুহবিলাক আহিব আৰু এতিয়া মই অকণমান ৰুমত বহিছোঁ এনেকুৱা আমনি লাগিছে আমনি মানে কি আৰু ভাগৰটোতো লাগিছে আমনি কিয় লাগিছে জানে ইয়াত নেটৱৰ্কটো নাপায় মোৰ মানে না ফটো আপোনাৰ আপলোড হৈছে না ভিডিঅ' আপলোড হৈছে ইমানেই নেটটো শ্ল' ন মই কি ক'ম মানে মোৰ ঘৰত মানে আমাৰ ঘৰত তেতিয়া ধৰক মোৰ আমাৰ কি কয় এইটো ফ্ৰী ৱাইফাই চলি থাকে ন ৱাইফাই থাকিলে ইমান টেনশ্যন নাথাকে কিন্তু ইয়াত মানে মই যেনে তেনে নেটটো ইউজ কৰিব লগা হৈছে তাকো নেটৱৰ্ক নাই চ' সেয়াই বাকীখিনি আপোনালোকক দেখাই থাকিম আৰু চাই থাকিব আৰু এতিয়া ভাইটিক কিবা বৈৰাগী হোৱা কিবা নিয়ম আছে দেই কি বৈৰাগী হয় মই নিজে নাজানো খালি মই আপোনালোকক দেখাম আপোনালোকে যদি জানে প্ৰপাৰ সেইটো আপোনালোকে মোক ক'বচোন কেনেকুৱা হয় কিছুমান মানে নাজানো ন নিয়ম চিয়ম কিছুমান আপোনালোকক খালি দেখাম আপোনালোকে চাই যাব দেই ছাতিটো ওপৰলৈ উঠাই দিয়া অকণমান কৰিব লাগে এতিয়া হেৰি নহয় ভগৱান নহয় কিবা পইচা কৰিব লাগে ভগৱান নহয় গাইটো কওকচোন ফুৰি মই এজন ডাঙৰ নহয় ৰাছকেইটা দি দিওঁ এইকে সূৰ্য আহি এইখিনিলৈকে গাইছিল আপুনি অঁ সূৰ্য আহি আপুনি দায়িত্ব দিলে জানো এভৰিৱান এই জাষ্ট লগুণজনী নিয়ম চিয়মবোৰ খতম হৈছে আৰু খুব ভালকৈ হৈ গ'ল ভগৱানৰ আশীৰ্বাদত খুব ভাল লাগিলে আপোনালোকক মানে মোৰ ব্লগবোৰ জানেনে পাৰ্ট 1টো মই কেতিয়াবাই আপলোড দিলোঁ 4 ঘণ্টাৰ আগতে কিন্তু এতিয়ালৈকে মোৰ আপলোডেই হোৱা নাই ইমানেই ইয়াত নেটৱৰ্ক বেয়া মানে জিঅ'ৰ নেটৱৰ্ক নাপায় চাগে মোৰ মতে দেই আৰু মানে আৰু মাহীহঁতে মানে কোৱা শুনিছোঁ যে লগুণজনীৰ দিনাখন মানে ইমান মানুহ চানুহ ইমান মতা নাই ঘৰৰ মানুহখিনিয়ে
মানে নিয়ম চিয়মবিলাক কৰিছে আৰু ৰিচিপশ্যন যিটো কয় মানে অসমীয়াত কি আৰু ভোজ বুলি যিটো কয় ভোজলৈ মানে মাতিছে মানুহখিনি তো ভোজৰ দিনাখনহে মানে বেছি ভাল লাগিব আৰু খালি দিনত কিছুমান ৰিলেশ্যনৰ মানুহ আহিছিলে তেওঁলোক গ'ল খাই পেলাই তাৰপিছত আৰু মেইন মানে কি হয় লগুণজনীখন চাব মানে পালে বহুত ভাল লাগে একদম প্ৰপাৰ নিয়মত মানে কেনেকুৱা হয় কি কথা চাবলৈ আহিলে ভাল লাগে আৰু কিন্তু ষ্টিল তেওঁলোকে নাই মতা এইটো আৰু আমি কৈ লাভ নাই তাৰপিছতে মোৰ এটা কথা ইমান খং উঠি আছে জানেনে বগা ধুনীয়া ড্ৰেছ এটা মই কিনি থৈছিলোঁ যে আজি লগুণজনী দিনাখন পিন্ধিম ফটো চটো মাৰিম পিছত দেখিছোঁ ফটোগ্ৰাফাৰজন গুচি গ'লগৈ মই তেওঁক কৈছোঁ ফটোগ্ৰাফাৰজনক যে দাদা আপুনি গুচি গ'ল নেকি ভাবিছোঁ কি তেওঁ ক'ৰবাত খাবলৈ গৈছে বা ঘৰৰ ওচৰতে চাগে তো ৰেষ্ট লৈ পেলাই আহিব চাগে পিছবেলা তাৰপিছত হৈছে মই একেবাৰে 19 তাৰিখে আহিম বোলে 19 তাৰিখে আছে বুজ মোৰ মানে মাথা চাথা গৰম হৈ গৈছে ভাবিছোঁ নিপিন্ধোঁ আৰু যিযোৰ কাপোৰ আনিছিলোঁ মই এইযোৰকে আছোঁ চাওকচোন কুৰ্তা এনেকৈ চুৱেটাৰ এটা পিন্ধি আছোঁ তো মানে মাথাটো গৰম হৈ গৈছে মানে বুজিছে নাই খালি এতিয়া উপায় নাই আৰু এতিয়া মানুহ ইমান যদি নাহে ইমান আৰু সাজি কাচি কি কৰিম ন চ' এয়া ভাবিছোঁ ব্লগটো এইখিনিতে সামৰণি মাৰি দিওঁ আৰু আশা কৰোঁ সকলোৱে ভাল পাব আৰু নিশ্চয় যদি ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু জানেনে পাৰ্ট 1 ভিডিঅ'টো মই 4 ঘণ্টাৰ আগতেই আপোনালোকক আপলোড কৰিছিলোঁ কিন্তু আপলোড হোৱা নাই মই কি কৰোঁ ইয়াৰ নেটৱৰ্ক বেয়া জিঅ'ৰ চাগে মোৰ মতে নেটৱৰ্কটো নাই নেকি ষ্টিল উপায় নাই আৰু